বৰষা যেতিয়া কইনা ঘৰে সন্তুষ্ট পাব ন খানাটো ভাল আছে ক'লে আৰু আমাৰ আছামিজ ব্লগাৰ কৃষ্ণা দাদাক কণ্টেক্ট কৰে মানে মোৰ নাম কয় হেল্ল' ফ্ৰেণ্ডছ মিতালী এণ্টাৰটেইনমেণ্টৰ নতুন এটা ধামাকা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ এয়া চাওক পুৰা ৰাস্তাত গৈ পিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ আজি মই যাব ওলাইছোঁ বিয়া খাবলৈ বহুত দিনৰ মূৰত বিয়া এখন খাবলৈ সুযোগ পাইছোঁ সেইটো কাৰণে পুৰা ওলাই আহিছে বোলে বৌহঁত আহি আছে বৌ বমাহঁত সকলো আহি আছে আৰু বেছি কথা নকওঁ তাত গৈ আপোনালোকক লগ পাম বিয়াৰ পৰিৱেশ দেখুৱাম সেইটো কাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ভিতৰলৈ যোৱাৰ আগতে ধুনীয়াকৈ গেটখন ভিডিঅ' কৰি লৈছোঁ চাওকচোন ইমান ধুনীয়াকৈ টকৌ পাতেৰে সজাইছে আৰু আপোনালোকৰ বিয়াটোৰ প্ৰয়োজন হ'ব পাৰে এনেকুৱা ডেক'ৰেশ্যন সেইটো কাৰণে মই আপোনালোকৰ সহায় হোৱাকৈ অলপ ডিটেইলছ দি দিম বাৰু ফোন নম্বৰ সকলোবিলাক তো এতিয়া ভিতৰলৈ যাওঁ ব'লকচোন আৰু এতিয়া আমি আহি ইয়াত বহি ল'লোঁ আৰু আপোনালোকে এনজয় কৰক ভিডিঅ'টো মোৰ লগতে বৌ খানাটো খাবলৈ মন গৈছেনে এইফালে গোপিনী এইফালে দিছে দেই বুঢ়া বোলে কফি এইফালে কফি দিছে তো কফি চফি খাই লওঁ মই 4 কফি দি আছোঁ আৰু এনেকৈ কৰি ইফালে এটা পেণ্ডেল আছে বাৰু সেইটো দেখুৱামগৈ বাৰু আমি ইয়াত মানে সন্মুখতে বহিছোঁ এইফালে কইনামাক দেখিছেনে কইনামাকে পুৰা ধুনীয়াকৈ সাজি কাচি পুৰা চফ টপ দি আছে মানুহক এইটো এতিয়া খানা খাবলৈ আহিছোঁ আমি তো বিয়া খাব আহিছোঁ এতিয়া খানাটো মেইন ন নাখায় এইফালে মই খাম দিয়ক গ'লো খাচী তো এইফালে খাই লওঁ আৰু মজা আছে কেনেকুৱা লাগিছে বহুত টেষ্টটো কৰিলেনে খাই চাওক ভাল হৈছে এইফালে মামী খাওক খাওক ৰিভিউটো দি দিয়ক কইনা ঘৰে সন্তুষ্ট পাব ন খানাটো ভাল হৈছে ক'লে এতিয়া সপোন নদীৰ পাৰত শুনো এয়া কইনা গা চা ধোৱালে ইয়াতে এইবাৰ লেটকৈ আহিছোঁ বাৰু এইবিলাক আপোনালোকক নিয়ম মই আগৰ ভিডিঅ'বিলাকত দেখুৱাই থৈছোঁ শান্তি বিয়াৰ নিয়মবোৰ সেইটো কাৰণে আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাবলৈ বিচাৰে চাই ল'ব এইটো ফটোশ্বুট কৰি আছে ছোৱালীকেইজনী খালে নে কেনেকুৱা লাগিলে খানা খাই এইফালে হওক ধুনীয়া লাগিছে ইমান ধুনীয়া বোৱা কাপোৰ পিন্ধি আহিছে ভাত পানী খালোঁ আৰু আমাৰ আছামিজ ব্লগাৰ কৃষ্ণাক লগ পাই গ'লোঁ আৰু আমাৰ কৃষ্ণা বৌ চেনেলক চাব কালি মূৰত তেল দিয়া ভিডিঅ' চিডিঅ' চব দিব বৌয়ে বাকী আজি মই দিছোঁ বিয়াৰ দিনাখন চাব বুলি কৈ দিয়ক সকলোৱে চাব দেই আৰু এবাৰ পেণ্ডেলটো দেখুৱাই দিছোঁ চাওকচোন কইনা বহাৰ ঠাইডোখৰ ইমান ধুনীয়া আৰু দেখিছেনে বাৰু টকৌ পাতেৰে বনাইছে আৰু আপোনালোকে যদি আপোনালোকৰ বিয়া আপোনালোকৰ বাৰ্থডে আপোনালোকৰ ৰিং চেৰিমনি অন্নপ্ৰাশন আপোনালোকৰ স্পেচিয়েল ডেট আপোনালোকে দাদাৰ নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ নামটো দি দিছোঁ আপোনালোকে বুকিং কৰিব পাৰিব অতি কম মূল্যত আৰু আপোনালোকে যদি মোৰ চেনেলৰ পৰা দাদাক কণ্টেক্ট কৰে মানে মোৰ নাম কয় তেন্তে আপোনালোকে অলপ হ'লেও ডিছকাউণ্ট পাব কাজলি তোমাৰ চকুৰে চাওনা চাৰিলাকৈ দুচকুত জুমি চাই